আমি আহ্বান জনাবৰ কাৰণে যে এইবাৰ দলবট নিৰ্বিশেষে বিজেপিয়ে যিদৰে দুখীয়া মানুহৰ টেটুত ধৰি বিভিন্ন ধৰণৰে কৰ কাটল লগাই অত্যাচাৰ চলাই ঘৰ ভাঙি ৰাজত্ব চলাইছে তাৰ বিপৰীতে এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী জুৱেল টুডুক ভোট দিবৰ কাৰণে আমি আহ্বান জনাবলৈ আজি নমিনেশ্যনো দিলোঁ আৰু আপোনালোকৰ জৰিয়তে গোসাইগাঁও বিধানসভা সমষ্টিৰ বাকী ৰাইজক আমি আহ্বান জনাইছোঁ। মহাজোঁটত আছিলোঁ BPFৰ লগত চৰকাৰ আছিলে সেইকাৰণে আমি BTCত আমি এই সুযোগ পোৱা নাছিলোঁ কিন্তু এবাৰ আমাক APCয়ে এই সুযোগ দিয়াৰ কাৰণে বহুত উৎসাহ হৈছে আমাৰ মানুহ ইয়াৰ যিমান সমষ্টিৰ মানুহ উৎসাহ হৈছে আৰু সকলোৱে আমি আশা কৰিছোঁ এই সমষ্টিখন আমি নিশ্চয় বচাম। বিজেপি UDF বিশেষকৈ এই তিনিটা একেটা টকাৰ ইপিঠি সিপিঠি কেইদিনমানৰ আগত যেতিয়া UDF আমাৰ লগত আছিলে সেই সময়ত বিজেপিৰ বিৰুদ্ধে কথা কৈছিলে আৰু এতিয়া আমি যেতিয়া উমান পালোঁ যে বিজেপিৰ লগত UDFে সম্পৰ্ক কৰিছে আৰু ইমান সম্পৰ্ক ৰাজহুৱাভাৱে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী যিজনে বিভিন্ন দুখীয়া মানুহক অত্যাচাৰ কৰিছে কৰ কাটল লগাইছে বিভিন্ন বয় বস্তুৰ দাম বৃদ্ধি কৰিছে UDFে ৰাজহুৱাভাৱে তেওঁক প্ৰশংসা কৰিছে আৰু ভাৰতবৰ্ষৰ ভিতৰতে 1 নম্বৰ মুখ্যমন্ত্ৰী বুলি কৈছে আৰু সেইকাৰণে আজি ভোট বিভাজন কৰি কংগ্ৰেছৰ প্ৰাৰ্থীক হৰুৱাবৰ কাৰণে বিজেপিৰ কথামতে আজি UDFে ইয়াত প্ৰাৰ্থিত্ব দিছে আৰু UPPLৰো কথাটো হ'ল যে আমি কেইদিনমানৰ আগত BPF আমাৰ লগত আছিলে আমাৰ লগত একেলগে এলায়েন্সো কৰিছিলে তাৰপিছত বিজেপিৰ লগত কৰিছিল আমি কিন্তু আমাৰ লগত চৰকাৰ থকা অৱস্থাত তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী থকা অৱস্থাত আমি BPFৰ লগত এলায়েন্স নকৰিলেও হ'লহেঁতেন আমাৰ মেজৰিটি আছিল কিন্তু আমি এটা মেছেজ দিব বিচাৰিছিলোঁ যে BPFৰ এই BTR মানুহখিনিয়ে যাতে বেয়া নাপায় মনটো তেওঁলোকেও যাতে ক্ষমতাত থকাৰ দৰে এটা অনুভৱ কৰে সেইকাৰণে চৰকাৰৰ অংগ হিচাপে আমি ৰাখিছিলোঁ আজি বিজেপিয়ে এই বড়ো জাতিৰ মাজতো ভাগ লগাই দিব বিচাৰিছে আজি UPPL BPF দুটা শিবিৰত ইয়াততো ভালকৈ চলাইছিল BPFটো তেওঁলোকৰে সহযোগী আছিল তেওঁলোকৰ লগতে একেলগে কেম্পেইন কৰিছিল কংগ্ৰেছৰ বিৰুদ্ধে আছিল গতিকে এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিছে যে সকলোৰে নেতা তেওঁ হ'ব তেওঁ আজি আমি সেইকাৰণে কৈছোঁ যে 6 জনগোষ্ঠীক যিকেইটা জনজাতি বিচাৰিছে সেই জনজাতিসকলক ডিক্লেয়াৰ কৰি অসমৰ মুখ্যমন্ত্ৰী পদটো যদি ট্ৰাইবেল জনজাতিৰ কাৰণে সংৰক্ষণ কৰে আপুনি বহুত সমস্যাৰ সমাধান হ'ব আজি আপোনালোকে চাওক যে আমি ইয়ালৈ আজি আহিছোঁ উপনিৰ্বাচনৰ কথা সুধিছে কিন্তু অসমৰ ৰাইজে গেছ কিনিবলৈ যাওঁতে যিকেইটা পইচা নিছিল গেছৰ দাম আজি বঢ়াই দিছে আজি বঢ়াইছে আজি পেট্ৰলৰ দাম বঢ়াইছে আজি ডিজেলৰ দাম বঢ়াইছে কোভিডত মানুহৰ হাতত পইচা নাই কোভিডত মানুহৰ উপাৰ্জন নাই কাম কাজ বন্ধ দোকান খুলি পূজাৰ সময়ত বহি আছে নিজৰ ল'ৰা ছোৱালীক কাপোৰ দিবৰ কাৰণে মানুহৰ হাতত পইচা নাই আৰু দোকানত বিক্ৰী নাই কাৰণে দোকানীবিলাকৰো পৰিয়াল নচলা হৈছে আজি কাৰো মাজত উৎসাহ নাই কাৰণ পেটৰ ভোকত মানুহে কলমলাই আছে আপোনালোকৰো আজি আপোনাৰ সকলোৰে ঘৰখনত আন্ধাৰ তাৰ পিছতো চৰকাৰে আজি আপোনালোকে দেখিছে লাহ বিলাহত হেলিকপ্টাৰ উঠি ঘূৰি ফুৰিছে আজি ইয়াত আমি হেলিকপ্টাৰত আহিলেহে হয় নেকি এই হেলিকপ্টাৰৰ পইচা যদি বিজেপিৰ নিজৰ মোৰ ক'বলগীয়া একো নাই এই গোটেই পইচাখিনি গোসাইগাঁৱৰ এই দুখীয়া মানুহসকলৰ পইচা অসমৰ মানুহৰ কৰৰ পইচা তেওঁ কৰ কাটল লগাই প্ৰত্যেকটো বয় বস্তুৰ দাম বঢ়াইছে সিদিনা আমি বিধানসভাত ক'লোঁ যে 70 টকা মিঠাতেল আপোনালোকে 200 টকা কিয় কৰিলে এতিয়া আকৌ 225 টকা আপোনাৰ মিঠাতেল কৰিলে প্ৰত্যেকটো বয় বস্তুৰ দাম বঢ়াই মানুহ জুৰুলা হৈছে মানুহে এতিয়া ভয়ত কেতিয়াবা কিজানি এনকাউণ্টাৰ কৰি দিয়ে ভয়ত মানুহে মুখখন আপোনাৰ বন্ধ কৰি ৰাখিছে বেছি দিন তেনেকৈ নাযায় আজি কাকতত চাব নাগপুৰ য'ত বিজেপিৰ মূল RSSৰ মূল কাৰ্যালয় তাত পঞ্চায়তৰ নিৰ্বাচন হৈছিল পঞ্চায়তৰ নিৰ্বাচনত নেতা প্ৰয়াত মিথিয়াছ টুডু ডাঙৰীয়াই একেধাৰে বহুবাৰ ইয়াৰ পৰা নিৰ্বাচিত হৈছিল আৰু এইবাৰো আমি জুৱেল টুডু ডাঙৰীয়াক সৰ্বসন্মত সিদ্ধান্তমৰ্মে আমি প্ৰাৰ্থী দিছোঁ আমাৰ সকলো কাষ্ট কমিউনিটি আমাৰ বিভিন্ন সংগঠনৰ লগত কথা পাতি আমি তেখেতক নমিনেশ্যনত আমি ইয়ালৈ আহিছোঁ গতিকে আশা ৰাখিছোঁ যে এইবাৰ গোসাইগাঁও সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী জুৱেল টুডু ডাঙৰীয়াক সকলো শ্ৰেণীৰ ৰাইজে ভোট দি